ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ ক্লাছ 6ৰ নতুন পাঠ্যক্ৰমৰ মাতৃভাষাৰ 4 নম্বৰ চেপ্টাৰ ৰু গৈ বলা গছৰ পুলি এই চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰসমূহ গতিকে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ 1 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা প্ৰথম প্ৰশ্নটো দিছে নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল অপচনবোৰ চোৱা সুমনাই ঋতুপনে মননে আকাশীয়ে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মননে গতিকে আমি গ নম্বৰ যেটো বৃত্ত আছে সেই বৃত্তটো পূৰ কৰি দিম নেক্সট কোৱেশ্চন সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতুৰা লৈ আহিবলৈ কিয় কৈছিল অপচনবোৰ চোৱা গছৰ পুলিত পানী দিবৰ বাবে শুকান গোবৰ গুৰি কৰিবৰ বাবে গছৰ পুলি ৰুবৰ বাবে গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ অপচন গছৰ পুলি ৰুবৰ বাবে গতিকে আমি গ নম্বৰ বৃত্তটো সম্পূৰ্ণ কৰি দিম 3 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা চোৱা ফেৰেঙনি ফেৰেঙনি মানে গছৰ দুটা ডালৰ সংযোগস্থল প্ৰদৰ্শনী মানে কোনো বস্তু কাম অথবা কাৰ্যৰ আনুষ্ঠানিকভাৱে দেখুওৱা বা উপস্থাপন কৰা জুপুহা বহু ঠাল ঠেঙুলি থকা এক চাপৰ গছ বন মহোৎসৱ জুলাই মাহৰ প্ৰথম সপ্তাহত গছ ৰোপণৰ বাবে পালন কৰা উৎসৱ শীতল মানে ঠাণ্ডা খন্তি ফুল বা সৰু গছ-গছনিৰ গুৰি চাফা কৰিবলৈ ব্যৱহৃত আহিলা 4 নম্বৰ প্ৰশ্ন দিছে পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা উত্তৰটো চোৱা ছবিখনে আকাশীয়ে অকা ছবিখন বুজাইছে ছবিখনৰ ওপৰৰ কটা অংশটো ৰঙা যেন হেইবোৰ তেজহে চকুৰ তলত গছজোপা কাটোতে বৈ আহি গুটমৰা আঠাৰ টোপালবিলাক ৰঙা ৰং দিছে যেন হেয়া গছজোপাৰ বুকু ফাটি ওলোৱা তেজহে গছৰ প্ৰাণ আছে ছবিখনে এই অৰ্থকে প্ৰকাশ কৰিছে 5 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা ক নম্বৰ মননে ছবিখন কিয় আঁকিছিল উত্তৰটো চোৱা বন মহোৎসৱ সপ্তাহৰ প্ৰদৰ্শনীত জমা দিবলৈ খ নম্বৰ প্ৰশ্ন গছে আমাক কি কি দিয়ে বুলি মননে কৈছে ফুল ফল আৰু শীতল ছাঁ গ নম্বৰ প্ৰশ্ন আকাশীয়ে গছৰ মূঢ়াটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে উত্তৰ গছজোপা কাটোতে ওলাই অহা তেজ সূচাইছে ঘ নম্বৰ বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব উত্তৰটো চোৱা জিলা পুথিভঁৰালত 9 নম্বৰ প্ৰশ্নন পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল উত্তৰ বুট নাৰিকল প্ৰথম চ যাও আহা হকুলিটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল উত্তৰটো হৈছে ঋতুপনে 6 নম্বৰ প্ৰশ্ন চোৱা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ক নম্বৰ মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে উত্তৰটো চোৱা মননে এজোপা গছ আঁকিছে গছজোপাৰ দুফালে দুটা ডাল দুটাই হাত যেন বুজাইছে ফেৰেঙনিৰ ওপৰৰ অংশত মানুহৰ মুখ চকু নাক ওঠ ওপৰত জুপুহা হৈ থকা পাতখিনি চুলিৰ নিচিনা লাগিছে গতিকে গছবিলাক যে আমাৰ মৰমিয়াল আপোন মানুহৰ নিচিনা তেনে ভাৱ মননে ছবিখনত ফুটাই তুলিছে খ নম্বৰ প্ৰশ্ন সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে তাইৰ এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে উত্তৰটো চোৱা গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰ গৰু ছাগলীয়ে খাই পেলাব বুলি সুমনাই শংকা কৰিছিল তাইৰ সেই শংকা ঋতুপনে দূৰ কৰিছিল ঋতুপনে কৈছিল যে ক্লাবৰ নবীনদা দীপদা বাবুল দাদাহঁতে জেওৰা দি গছ পুলিবোৰ বেৰি দিব ঘ নম্বৰ প্ৰশ্ন মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল উত্তৰটো চোৱা মননহঁতে আলোচনা কৰিছিল যে তেওঁলোকে গছ তলে বিচাৰিলে বহুতো গছপুলি যেনে
আমলখি, শিলিখা, তেতেলী, বগৰী, কাঞ্চন ফুলৰ পুলি আদি পাব। সেই পুলিবোৰ সিহঁতে খেলপথাৰখনৰ চাৰিও দাঁতিতে ৰুব। এনেদৰে মননহঁতে গছপুলি ৰোৱাৰ পৰিকল্পনা কৰিছিল। 7 নম্বৰ প্ৰশ্ন, কোনে কাক আৰু কি প্ৰসংগত কৈছিল লিখা। ক নম্বৰ, আমাৰ মানুকণহঁতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়। উত্তৰটো চোৱা। শনিবাৰে জিলা পুথিভঁৰালত বন মহোৎসৱ সপ্তাহৰ সামৰণি অনুষ্ঠানৰ বিষয়ে আলোচনা কৰাৰ সময়ত উক্ত কথাষাৰ ঋতুপনে, সুমনা আৰু মননক কৈছিল। খ নম্বৰ প্ৰশ্ন, তোমালোকৰ ঘৰত যে শুকান গোবৰ গুড়ি কৰি থোৱা আছে তাৰে এমোনা লৈ আহিবা। উত্তৰটো চোৱা। মননহঁতে বন মহোৎসৱ উপলক্ষে যিবোৰ গছ পুলি ৰুব সেইবোৰৰ গুৰিত দিবৰ বাবে গোবৰ আনিবলৈ দিবৰ বাবে গোবৰ আনিবলৈ উক্ত কথাষাৰ মননে ঋতুপনক কৈছিল। 8 নম্বৰ প্ৰশ্ন, ক অংশৰ লগত খ অংশ মিলোৱা। চোৱা। মালতী পেহীয়ে বিলাতী মধুৰিৰ পুলি কেইটামান দি পঠাইছে। জোপোহা হৈ থকা পাতখিনি চুলিৰ নিচিনা লাগিছে। ঘোষকে ক'ব, মাননীয় ৰাইজ, আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। মাণিক বৰদেউতাই কথাটো শুনি খুব ভাল পাইছে। জগত খুৰাৰ খুৰীয়ে পকা কল এথোকা পঠাই দিব। 10 নম্বৰ প্ৰশ্ন, ক অংশৰ শব্দবোৰৰ লগত খ অংশত থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ লগ লগাই শব্দ লিখা। চোৱা। ছবিখন, যেনেকৈ আমাক এটা উদাহৰণ দি দিছে, ছবিখন, আহঁত জোপা, পুখুৰীটো, ছোৱালীজনী, কাঠ ছটা। 11 নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা। কোনটো কি পদ আমি চিনাক্ত কৰিব লাগে। চোৱা। বিশেষ্যত হ'ব মনন, কাৰণ মনন ইয়াত এটা ল'ৰাৰ নাম কৈছে হয়নে। মনন, চুবুৰী, জেওৰা, চকু। বিশেষণ হ'ব ধুনীয়া, ভাল। সৰ্বনাম হ'ব তাই, মই, সিহঁত, আমি। অব্যয় হ'ব আৰু, যদি। ক্ৰিয়া হ'ব দিওঁ, আহা। নেক্সট 12 নম্বৰ প্ৰশ্ন, বাক্য ৰচনা কৰা। প্ৰথমটো চোৱা। প্ৰদৰ্শনী, মননে প্ৰদৰ্শনীত জমা দিবলৈ এখন গছৰ ছবি আঁকিছিল। নেক্সট খেলপথাৰ, ল'ৰাবোৰে খেলপথাৰত ফুটবল খেলি আছে। নেক্সট ধৰণী, গছ গছনি থকাৰ বাবে আমাৰ ধৰণীখন ইমান ধুনীয়া। ধৰণী মানে পৃথিৱী। পুথিভঁৰাল, পুথিভঁৰালৰ পৰা বিভিন্ন কিতাপ আনি পঢ়িব পাৰি। গছপুলি, আমি গছপুলি ৰুব লাগে। নেক্সট 13 নম্বৰ প্ৰশ্ন, পাঠটোৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। এটা আমাক উদাহৰণ দি দিছে, চকু, মুখ। আমাৰ উত্তৰটো চোৱা। কি হ'ব, গা গছ, গৰু ছাগলী, মগ বাল্টি, ল'ৰা ছোৱালী, হাঁহি মাটি, কোৰ কটাৰী, বুট নাৰিকল, গান টান, ৰঙে ৰসে, ফুলে ফলে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আৰু লগতে যদি তোমালোকে ইয়াৰ আগৰ চেপ্টাৰবোৰ চাব বিচাৰা তেতিয়াহ'লে প্লে'লিষ্টত পাই যাবা, তাৰ পৰা চাই ল'বা। থেংক ইউ।